হেল্ল' গাইজ, আজি চাই থাকক, মই নতুন এটা ভিডিঅ' আনিছোঁ। এইটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ, চুপ বেছ। এইটো আহিলে, এইটো মই এতিয়া খুলিম। চাই থাকক আপোনালোকে। যিহেতু কিনিলে চাবোনবিলাকত বহুত ধৰণৰ কেমিকেল থাকে, সেইটো কাৰণে আমি ঘৰতে বনাই পেলাই ল'ম। কোনো কেমিকেল নিদিওঁ আমি। মুখৰ ক'লা এইটো চুপ বেছ ওলালে, এইটো চাওক। আৰু এটা মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত, এইটো আহি গ'ল। সেইটো কাটিম, আপোনালোকে চাই থাকক। চাবোন বনোৱা প্লেটটো এইটো অনলাইনৰ পৰা আনিলোঁ মই। এইটো চাওক, মই এবাৰতে মই 6টা চাবোন বনাব পাৰিম। এয়া দেখিছে। আৰু এয়া মই বিলাহী 2টা লৈছোঁ। এইটো মই ৰস উলিয়াই ল'ম, মই তাৰ লগত মিলাই পেলাই ল'ম। কাৰণ মই ঘৰতে ল'ম, কোনো কেমিকেল নথকা বস্তুৰে সৈতে তৈয়াৰ কৰি ল'ম। বিলাহী 2টা দেখিছে, ইমান ধুনীয়া পকা। বেছি নালাগে, 2টা হ'লেই হ'ব, কাৰণ বেছি হ'লে বেয়া হৈ যাব। এতিয়া মই এয়া চব বেছখিনি উলিয়াই ল'লোঁ। এয়া অলপ কাটি ল'ম, সৰু সৰুকৈ কাটি, যিহেতু গলাব লাগিব। এয়া দেখিছে, মই সৰু সৰুকৈ কাটি ল'ম এতিয়া। এয়া মই অলপ কেৰাহীত গৰম পানী দি বাতি এটাত মই দি দিলোঁ। অলপ এতিয়া মই ঢাকি দিলোঁ। এইখিনি মই বিলাহী আৰু মিলাম এতিয়া। আপুনি চাওক, এই বিলাহীৰ ৰস আৰু এইটো এল'ভেৰা, যিহেতু মুখৰ ক'লা দাগবিলাক নাইকিয়া হ'ব। আৰু বিলাহীয়ে মুখৰ যে উজ্জ্বলতাটো বঢ়ায়, সকলোৱে জানে। সেইকাৰণে মই ঘৰতে তৈয়াৰ কৰি ল'ম। আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব, মই বনাই দিম আপোনালোককো। চাই লওক। এতিয়া এইটো প্লেটত মই অলপ নাৰিকল তেল দি লৈছোঁ, যিহেতু চাবোনটো ওলাবলৈ সহজ হ'ব। তেতিয়া ধুনীয়াকৈ মই মিলাই লৈছোঁ। এয়া দেখিছে আপুনি। এইয়া ধুনীয়াকৈ গলি গ'ল, দেখিছে? অকণো হেৰি নাই। দেখিছেনে কি ধুনীয়াকৈ গলি গৈছে? বহুত ধুনীয়া হৈছে। আপোনালোকে চাই থাকক সম্পূৰ্ণ, কি ধুনীয়াকৈ গলি গৈছে। দেখিছে? ভাল এটা চেণ্টটো ওলাইছে। এতিয়া মই এইখিনি মিশ্ৰণখিনি যে বনাই থৈছিলোঁ, বিলাহী ৰস আৰু এল'ভেৰা অলপ দি থৈছিলোঁ। এতিয়া মই ধুনীয়াকৈ বাতিটো মই যিখিনি লাগি আছে আঙুলিৰে চুচি দিছোঁ। দি মিলাই মই এতিয়া বাতিত মই দি দিম। এয়া দেখিছে, মই ধুনীয়াকৈ দি দিছোঁ। কি ধুনীয়া এটা কালাৰ হৈ গৈছে, দেখিছেনে আপোনালোকে? আমি ইয়াত কোনো কালাৰ দিয়া নাই। বিলাহী ৰস আৰু এল'ভেৰাৰ জেলটো দিছোঁ। দেখিছে? এয়া দেখিছে চাবোনটো কি ধুনীয়া হ'ল, চাওকচোন। 3 ঘণ্টাৰ পিছত আমি উলিয়াইছোঁ। কি ধুনীয়া হৈছে চাওকচোন আপোনালোকে। কিনা চাবোনৰ নিচিনাই হৈছে, দেখিছে আপোনালোকে? বহুত ধুনীয়া হৈছে। মই এইটোৱে ঘৰত বনাই ইউজ কৰোঁ। এইটো দেখিছে? আমাৰ 5টা হৈছে, যিহেতু মই অলপ কমাই ল'লোঁ, অলপ থৈ দিলোঁ। এয়া দেখিছে কি ধুনীয়া হৈছে। একদম কিনা চাবোনৰ নিচিনা হৈছে, চাওকচোন। আপোনালোকক যদি লাগে তে জনাব, মই বনাই দিম। মোক কমেণ্ট বক্সত জনাব। দেখিছে?